নমস্কাৰ। আজি দিনৰ প্ৰায় 1মান বজাত ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰ চৈবাৰী খেলাইনত বসবাস কৰা কুৰ্মু উৰাও নামৰ 31 বছৰীয়া ব্যক্তি এজনে নিজ গৃহত চিপ লৈ আত্মহত্যা কৰে। আত্মহত্যা নে হত্যা ইয়াৰ ৰহস্য এতিয়াও উদ্ঘাটন হোৱা নাই। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো চাপৰ আৰক্ষী চকীলৈ লৈ আহে। মৰণোত্তৰ পৰীক্ষাৰ আৰু আৰক্ষীৰ অনুসন্ধানৰ পিছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব। মৃত্যুৰ সময়ত ব্যক্তিজনে পত্নীৰ লগতে 4জন সন্তানক এৰি থৈ যায়। চাপৰৰ পৰা ইমৰান আলম খানৰ ৰিপৰ্ট। কি হয় তোর? আমার ভন্টির হাজবেন্ড। ভন্টির হাজবেন্ড কি নাম? কারমু। হ্যাঁ কারমু পারমু কি পুরা পারমুর কি হয়েছিল? কি বা হয়েছিল আমরা কামত গেছিল। বয়স কিমান হ'ব বয়স? বয়স এনে 30 মান হ'ব। খরকত চৈবাৰী চৈবাৰী কিবা হেংগিং লৈছিল নেকি? চিপ চিপ লৈছিল হা কেমনে মরছে কি হয়? ফাঁসি লাগছে। কেইটা অহ কেইটা বজাত এইটো আজি আজি কেইটা বজাত? মই তো কবাই নাপাম কইটা বাজত হৈছে। মই তো চলা কাম অনুমান এনে 1টা মান হৈছে কিজানি। দিনৰ